Hello everyone, welcome back to my channel. So আজি হল এটা story কম মোৰ লাইফৰ অকমান creepy type. So সেইকাৰণে মই দুপৰীয়াতে shoot কৰিম বুলি ভাবিছো. নাজানো কেনেকুৱা পাই storyটো. যদি ভাল পায় তেনে please like, share, comment কৰিব আৰু মোৰ চেনেলটো subscribe কৰি দিব যদি ভাল লাগে. বহুত দিনৰ মূৰত তাই ফোন কৰিছিলে মোৰ friend জনী আৰু storyটো actually মোৰ friend জনীৰ cousin এজনী তাই মোক কৈছিলে তো ঠিক মই তাই ফোন কৰোঁতে মোক ঘপককে মনত পৰিল আৰু ভাবিলো যে এটা ষ্টৰিটো বনাই দিওঁ লেটস ষ্টাৰ্ট দ্য ভিডিঅ' সো মোৰ ফ্ৰেণ্ডজনী হ'ল প্ৰিয়ংকাৰ এজনী কাজিন মানে মাহীয়েকৰ জীয়েক তেওঁলোক দিল্লীত আছিলে তো দিল্লীৰ পৰা তেওঁলোক ইয়াত শিফট হৈছে ঘৰ এটা কিনিছিলে মানে ঘৰটো ধৰা এনেকুৱা আমাৰ টাউনত নহয় ঘৰটো অকমান ভিতৰলে আৰু টাউনৰ পৰা ভিতৰলে যোৱা এটা মেইন ৰোড থাকে ন মেইন ৰোডৰ পৰা আৰু অকণ সোমাব লাগে অলপ দূৰ যাব লাগে আৰু 2-3 কিলোমিটাৰ মান সেই মেইন ৰোডৰ পৰা আৰু সেই সিহঁতৰ ঘৰৰ যিখিনি ওচৰৰ মানে এলেকা লাহে লাহে ডেভেলপ হৈ আছে মানে সেইখিনি আৰু মানুহজনক ইমান নাই 4-5 ঘৰ মান মানুহ আছে তেনেকুৱা আৰু সেই ঘৰটো মানে পুৰণা ঘৰ খালী পৰি আছে কোনো মানুহ তাত নাই তেওঁলোকে শিফট কৰিলে আৰু শিফট কৰা দিনাটো কিমান বেছি কাম থাকে ন সেইদিনা আপোনাৰ আনপেক কৰোৱা বস্তুবিলাক আকৌ চিজিল লগাই ক'ত থম কি কৰিম কেনেকে ঘৰটো সজাম তেনেকুৱা বহুত ধৰণৰ এটা বিজি থাকে আৰু সেই দিনটো ধৰা যোন মানুহ থাকে তেওঁলোক মাক দেউতাক আৰু তাই তেওঁলোকে কাম কৰি আছে তো কাম কৰি থাকোতে লাঞ্চটো তেওঁলোকে অৰ্ডাৰ দিলে কাৰণ ধৰা কিচেনটো আনপেক কৰা নাই বস্তুবিলাক তেনেকে আছে তো লাহে লাহে চিজিল কৰি আছে তেনেকুৱা তো ভাবিলে যে মই খানাটো বাহিৰৰ পৰা অৰ্ডাৰ দি দিওঁ তো অৰ্ডাৰ দিয়াৰ পিছত যিজন ডেলিভাৰী বয় অলপ সময়ৰ পিছত তেওঁ ধৰা ফোন কৰিছে ফোন কৰি পেলাই তেওঁক কৈছে যে আপোনালোকৰ মানে এইটোৱে ঘৰ হয়নে যে এইটোৱে ঘৰ তেওঁ ক'লে যে ঠিক আছে মই গৈ আছো বাৰু কিন্তু মই ঘৰৰ ভিতৰত নাযাওঁ মই গেটৰ বাহিৰতে দিম আপুনি গেটৰ বাহিৰত ওলাই আহিব তাৰপিছত অলপ সময় পিছত তেওঁ আহি পালে তাৰপিছত তাই নামি আহিলে আৰু সিহঁতৰ গেটখনৰ বাহিৰ ফালে এজোপা ডাঙৰ গছ আছে গছজোপাত মানে ধুনীয়া বতাহ চতাহ অলপ মাৰি থাকে ডাঙৰ গছ আৰু ছাঁ পৰি থাকে আৰু তেতিয়া খুব মানে গৰম দিন আৰু গৰম দিনত শিফট কৰিছিলে নৰ্মেলি মানুহবিলাকে ধৰা গছ দেখিলে গছৰ ছাঁত ৰখে সেই ডেলিভাৰী বয়জন গছজোপা যোনখিনি আছে মানে যিখিনিলৈকে ছাঁ পেলাই আছে গছজোপাই তাতকেও অলপ দূৰত তেওঁ ৰখিছে মানে ৰ'দত ৰখিছে মানে অকণ আগলৈ গেটৰ লগতো ৰখা নাই গছজোপাও ডাঙৰ ন তো গেটৰ অকণ দূৰলৈকে ৰখিছে তেওঁ ৰখাৰ পিছত হলে ভাবিছে যে ইমান দূৰত ৰখিছে আৰু ইমান ৰ'দত আহিছে মানুহজন ইমান ৰ'দত ৰখিছে গছজোপাৰ ওচৰতে ৰখিব পাৰে আৰু তাই ইমান মন নকৰিলে আৰু পইচাটো দিলে তাৰপিছত তাই খানাটো লৈ গুচি আহিল তেওঁলোকে খালে বলে ধুনীয়াকে লাঞ্চ কৰিলে তাৰপিছত অলপমান ৰেষ্ট লৈ আকৌ সিহঁতে কাম কাজ ষ্টাৰ্ট কৰিলে আৰু তো সেইখিনিলৈকে নৰ্মেল আৰু সিহঁতৰ ঘৰটো কেনেকুৱা আছিলে অকণমান মানে আগৰ দিনৰ টাইপৰ ঘৰ আৰু পকা ঘৰে ডাঙৰ ঘৰ আছিলে মানে ভিতৰতে যেনেকে ওপৰলৈ চিৰি যায় ধৰা 1 ফ্ল'ৰ তেনেকুৱা টাইপৰ তলত মেইন ৰোডৰ পৰা ডাঙৰ হল এটা তাৰপিছত কিটচেন আছে আৰু এইফালে ষ্ট'ৰ ৰুম আছে তাৰপিছতে ওপৰত গৈ 2টা বেডৰুম আছে তাৰপিছত তাৰ কাষতে মানে বেলকনি এনেকুৱা অকণ চাট টাইপৰ আছে আৰু ঘৰৰ আগফালে বহুত ডাঙৰ এৰিয়া আছে মানে চোতাল যেনেকে কওঁ আমি গাৰ্ডেন এৰিয়া এটা আছে ঘৰটো মানে মাজত চাৰিওফালে পুৰা বাউণ্ডাৰী মানে বহুতখিনি স্পেচ আছে মানে সিহঁতৰ আৰু মানে ঘৰটো মানে আগৰ দিনতো ধৰা বহুত দিন মানুহ চানুহ নাই অকণ মানে অলপ লেতেৰা পেতেৰা হৈ আছে আৰু অলপ মানে পুৰণা টাইপৰ হৈ আছে আৰু সিহঁতে চাফা তাফা কৰি সিহঁতে মেনেজ কৰিব আৰু তো ৰাতি তেওঁলোকে কিটচেনটো মেনেজ কৰিলে অলপ উলিয়ালে চলিয়ালে বস্তু তাৰপিছত কিবা কিবি বনাই তেওঁলোকে খাই বৈ শুই গ'ল কাৰণ বহুত ভাগৰ লাগিছে সিদিনা তো তেতিয়ালৈকে চব নৰ্মেলে আছে তাৰপিছত মই যে ক'লো সেই ওপৰত 2টা বেডৰুম আছে এটা ৰুমতে তেওঁ ডলিৰ মাক দেউতাক আছে আৰু এটা ৰুমত ডলি আছে আৰু ডলি যিটো ৰুমত আছে তাত মানে আগৰ কোনোবা মানুহৰ চাগে কিবা বস্তু আছে ৱাৰ্ড্ৰব আছে আৰু এনেকুৱা কিবা সৰু সুৰা টেবুল টাইপৰ এনেকুৱা কিবা এটা আছে তো আগৰ মানুহৰ কিবা আছিলে তো তেওঁলোকে মানে তাতে অকমান হলেও চিজিল কৰিছে সেইবিলাক উলিয়াই দিব আৰু তেনেকুৱা আৰু আলমাৰিটো মানে পুৰণা হৈ আছে কিন্তু মানে ভাল আলমাৰি যেনেকে কাঠৰ আলমাৰিবোৰ যে থাকে ধুনীয়া আগৰ দিনৰ পৰা ডিটেইল ডিজাইন থাকে যে তো তেনেকুৱা ধুনীয়া আলমাৰিটো তেওঁলোকে ভাবিছে যে অকে এই আলমাৰিটো আমি ইউজ কৰিব পাৰিম আলমাৰিটোত একো নাছিলে খালী আছিলে আলমাৰিটো তেওঁলোকে তাতে থৈ দিছে মানে যে তাই কাপোৰ চাপোৰ ৰাখিব পাৰিব ঠিক আছে তেওঁ ৰাতি শুলে এৰাউণ্ড 3টামান বজাত আৰু তেনেকুৱা তাই অকণ সাৰ পাই গ'ল আৰু সাৰ পাই পেলাই অকণ চিলিমিলি টোপনি হৈ থাকে যে তেনেকুৱা টাইপ মানে অকণ সাৰ পাইছে কিন্তু তথাপিও টোপনি আহিছে আৰু তেনেকুৱা টাইপ তাৰপিছত তাই কিবা আৱাজ শুনিছে তাই যে মোক খুলি দে এনেকুৱা তো তাই মানে
তাই মানে অকণ চিলিমিলি টোপনি আছে ন, তাই ভাবিছে মই সপোন চপোন দেখিছো চাগে, কি ইমান ৰাতিখন কোনে মোক কি কব এনেকুৱা টাইপৰ। তাই আকৌ শুই গ'ল ইফালে মোক কৰি হা। তাৰপিছত আকৌ অলপ পিছত তাই মানে সুধিছে মোক খুলি দে, মোক ওলাই যাব দে, এনেকে এনেকে দুটামান শুনিছে। তাৰপিছত তাই মানে চকুটো মেলি আকৌ ৰখিছে যে মই সঁচাই শুনিছো নে নে মানে কি মই বেহেম হৈছে নে মানে কি, মই সঁচাই কোনোবাই মোক মাতিছে এনেকুৱা টাইপ। তাই অকণমান চকুটো মেলি ৰখিছে, তাই আকৌ শুনিছে যে মই ওলাই যাওঁ, মোক খুলি দে, এনেকুৱা। তাই ভয় খাইছে, কাৰণ এই ৰাতিখন নতুন এটা ঘৰত গৈছে আৰু তাই দেখিছে যে নেইবাৰ্ছ ইমান নাই, আছে যদিও ধৰ সিহঁতৰ বাউণ্ডেৰীবোৰ বহুত দূৰে দূৰে, মানে একে লগে লগে নহয়, ধৰ এইটো ঘৰ তাৰ লগতে এটা ঘৰ, তেনেকুৱা নহয় যে কোনোবাই নেইবাৰ্ছে কোনোবাই কিবা এটা কৈছে সিফালৰ পৰা তাই শুনিছে, তেনেকুৱা নহয়, দূৰ আছে। আৰু মই কৈছো ন সিহঁতৰ ঘৰটো বোৰ বাহিৰ মানে স্পেচিয়াছ ঘৰ হয়, মানে এনেকুৱা ডাঙৰ ঘৰো, আৰু ঘৰৰ বাহিৰতো বহুত স্পেচ আছে, বহুত কোনোবাই মানে যদি নেইবাৰ বহুত ডাঙৰকে যদি চিঞৰে তেতিয়াহে শুনিব, মানে এনেকে এনেকে কোনোবাই এনেকে নুশুনে মানে, ঠিক আছে। তাই অকণ ভয় খাইছে। তাৰপিছত তাই এনেকে যেতিয়া ঘূৰি চাইছে, তাইতো ইফালে মোক কৈ শুইছিল ন, তাই ঘূৰি চাওঁতে এইফালে যে আলমাৰিটো আছিলে, ৱাৰ্ড্ৰবটো, ৱাৰ্ড্ৰবৰ পৰা কোনোবাই মানে কোৱা নিচিনা লাগিছে তাইক, যে তই এইটো খুলি দে, মই ওলাও। তাই বহুত বেছি ভয় খাইছে, কাৰণ তাই অকলে শুইছে, মাক দেউতাক আছে সিফালৰ ৰুমত, দুটা বেডৰুম আছে, মাজত বেলকনি, ইফালে এটা ৰুম ইফালে এটা ৰুম। তাই সেইটো ৰুমৰ পৰা এইটো ৰুমৰ মাকক চিঞৰিলেও মাক এতিয়া নুশুনে, কাৰণ দৰ্জা মাৰা আছে। ভয় লাগি গৈছে। সেই দুপৰীয়াখন চুট কৰি আছে, তথাপিও মোৰ ভয় লাগিছে এতিয়া কথাটো মনত পৰে। বাৰু ঠিক আছে, এনিৱে তাই এবাৰ ভাবিছে যে মই আলমাৰিটো খুলি চাওঁ নেকি, কিন্তু ইমান সাহস হোৱা নাই, তাই ইমান সাহস হোৱা নাই। তাৰপিছত কি কৰিলে, আমি কি কৰো, আমাৰ ভয় লাগি কি কৰো, আমি কাপোৰ এখন মূৰে গায়ে লৈ শুই থাকো একদম এনেকে, মানে যে আমাক নধৰিব আৰু কোনো ভূতে চোতে, হয় নাই। তাই সেইটোৱে কৰিলে। কেনেকুৱা গৰমৰ দিন আছিল তেতিয়া, আৰু চবৰে ঘৰত ফেন চেনো চলি আছে, তেনেকুৱা। ত মাকেতো এনেও শুনা নাপায় মাক দেউতাকক মাতিলে, তাই কাপোৰ উৰি পেলাই শুই থাকিলে, আৰু একো মানে একো হেৰি নকৰিলে, শুই থাকিলে হা। নেক্সট ডে তাই আলমাৰিটো খুলি চাইছে, নেক্সট ডে চাইছে যে নাই, একো নাই, এইটো কি হৈছে, মানে মই সঁচাকে সপোন দেখিছিলো নেকি, তাই সপোন বুলি ভাবি দিলে দেই। আৰু নেক্সট ডে তেওঁলোকে অকণমান চিজিল কৰি পেলাই ধৰা আগফালে অকণ গাৰ্ডেনত গৈছে, অলপ খোজকাঢ়িছে, তেনেকুৱা কাঢ়ে ন মানুহে আবেলি আবেলি, তেতিয়া যেতিয়া খোজকাঢ়ি আছে, মানে এজনী নেইবাৰ আন্টি এজনী, তেওঁলোকক মানে সি তাৰ ঘৰৰ পৰা চাই আছে, চাই পেলাই ডলিৰ মাকে মানে মাতিলে, যেনেকে আমি ইয়াত নতুনকে চিফ্ট হৈছো, অ আচ্ছা, তাই আহিব কেতিয়াবা, এনে দূৰে দূৰে যেন কথা পাতো, অ এনেকে টাইপৰ, তেনেকুৱা আৰু আহিব কেতিয়াবা ইয়ালে, এনেকুৱা টাইপ কৈছে। তাৰপিছত নেইবাৰজনীয়ে কৈছে যে বেয়া নাপাব, মই যাব নোৱাৰিম, আপুনি আহিব আমাৰ ঘৰত, তেনেকে চিঞৰি পেলাই কৈছে। ডলিৰ মাকৰ অকমান অকৱাৰ্ড লাগিছে, যে মই ধৰা ফাৰ্ষ্ট টাইম কথা পাতিছে, তথাপিও তেওঁ মাতিছে আৰু ইয়াত চিফ্ট হৈছে কাৰণে, নেইবাৰ ন, আমি যেনেকে মাতো আহিব আমাৰ ঘৰলে, তেওঁ ডাইৰেক্ট কৈ দিলে মই আহিব নোৱাৰিম, ঠিক আছে নাহিলে নাই, কিন্তু অকে বুলি কৈ দিলেই হ'ল। তেওঁ ডাইৰেক্ট কৈ দিলে যে মই আহিব নোৱাৰিম, অকে ঠিক আছে বুলি কৈ মানে মাকে ইমান গুৰুত্ব নিদিলে, গ'ল আৰু। তাৰপিছত তেওঁলোকে আকৌ কাম বিলাক অলপ কৰিয়ে আছে লাহে ধীৰে। সেইদিনা ৰাতি তাই আকৌ শুলে, ঠিক আছে। আকৌ সেই 3টামান বজাত তাই সাৰ পাইছে, সাৰ পাই পেলাই আকৌ সেই আৱাজটো শুনিছে, যে ঐ মোক খুলি দে, মই ওলাই যাওঁ ইয়াৰ পৰা, এনেকুৱা টাইপ, মানে মই যাওঁ ইয়াৰ পৰা, এনেকুৱা আৰু। তাই বহুত বেছি ভয় খাইছে, মানে কাৰণ তাই ভাবিব পৰা নাই যে মোৰ আৱাজটো ক'ৰ পৰা আহি আছে, আৰু আলমাৰিটোৰ পৰা অহা নিচিনা লাগিছে। তাই উঠি যাবলৈ সাহস হোৱা নাই, তথাপিও অলপ সময় পিছত মানে তাই উঠি গ'ল, আলমাৰিটো খুলিছে, আলমাৰিটো যে খুলিছে, কোনো নাই আলমাৰিত, ৰাতি হ'ল, কোনো নাই, কোনো নাই, কি মানে এনেকে বুলি ভাবি, তাৰপিছত তাই এনেকে আলমাৰিটো মাৰিবলৈ যায়, মাৰিব যাওঁতে মানে তাই মাৰিব পৰা নাই, মানে কিবা যে কোনোবাই মানে টানি ধৰিছে আলমাৰিটো, মাৰিব দিয়া নাই, মানে এনেকে ধৰি ৰাখিছে, মানে কি হয় আলমাৰিটো মাৰি দিছে, এবাৰ এনেকে মাৰি গ'ল, মাৰ খালে মানে আলমাৰিটো মাৰ খালে। চ' তাই যেতিয়া বিচনাত শুইছেহি, মানে তাই যেতিয়া এনেকে আলমাৰিটো বিচনাৰ পৰা এনেকে খোজকাঢ়ি আহি আছে ন, ত' তাই ফিল কৰিছে যে পিছে পিছে কোনোবা আহি আছে, মানে তাইৰ লগত কোনোবা এটা মানুহ যেনেকে ওচৰেদি গৈ থাকিলে যে হাৱা এটা পাই থাকে যে, সেই তেনেকুৱা এটা ফিল কৰিছে যে কোনোবা এটা আহি আছে তাইৰ পিছে পিছে। ঘূৰি চাই তাই কোনো নাই, ঠিক আছে, তাই শুই গ'ল, বিচনাত শুই গ'ল। শুই যোৱাৰ পিছত
তাই আকৌ মানে 5 মিনিটমান খোৱাৰ পিছত আকৌ মানে কিবা কিবা ঠাণ্ডা হাৱা এটা যে লাগি যায়, হাৱা এটা পাই গ'ল, মানে হাৱাটোত সাৰ পাই গ'ল তাই। আৰু গোটেই খিৰিকী দৰ্জা মাৰা আছে, গৰম, তাতে ফেন চলি আছে, ঠাণ্ডা হাৱা অহাৰ কোনো ভালেই মানে জাগাই নাই। তো সেই ঠাণ্ডা হাৱাটো মানে অলপ বেলেগ ধৰণৰ ঠাণ্ডা হাৱা, খুব ঠাণ্ডা হাৱা এটা আহে যে তেনেকুৱাত। আকৌ সাৰ পাই গ'ল তাই। সাৰ পাই গ'ল তাই অকমান নৰ্মেল পোৱা নাই, মানে তাই মানে অলপ মানে অকণ নিগেটিভ ফিল কৰিছে মানে তাই, আৰু তাই অকণ ভয়ো খাইছে। তাই কি কৰিলে, একে চুতে দৌৰিছে দৰ্জা খুলি মাকহঁতৰ ৰুমত, একে চুতে। মইতো ভাবিবই নোৱাৰো, মইতো তাতে ফ্ৰিজ হৈ যাম, মই চেছ, মই যে চকুতকু চেছ। হে ভগৱান, কৃষ্ণ কৃষ্ণ কৃষ্ণ, জয় বজৰংবলী। তাৰপিছত তাই গ'ল, তাৰপিছত মাকহঁতে ভয় খাইছে যে কি হ'ল কি হ'ল কি হ'ল। মাকহঁতক ক'লে এনেকে কথা, কিন্তু মাকহঁতে তাতেই মানে তাইক খোৱালে। চ' নেক্সট ডে সেই যে নেইবাৰ আণ্টিজনীয়ে কৈছিলে, নেইবাৰ আণ্টিজনীৰ ওচৰত গৈছে মাক, আৰু মাকে গৈ সুধিছে অকমান আহিব নেকি বাহিৰলৈ ওলাই। তো আহিলে, আহি পেলাই তেওঁক ক'লে আৰু তেওঁ যে এনেকুৱা এনেকুৱা মই অকণ মোৰ ছোৱালীজনীয়ে ফিল কৰিছে, মোৰ অকমান ফিল কৰিছে এনেকুৱা টাইপৰ। আৰু মাকে অকণ মানে মাকৰ অকমান এটা মানে লাগিল যে অকণ কিবা হেৰি নেকি, কাৰণ গোটেই ঘৰটোৰ ভাইবটো মানে অকমান হেৰি টাইপ, ক্ৰিপি টাইপ, অকমান মানে ক্ৰিপি টাইপ মানে কি আৰু অকমান নিগেটিভ মানে। কাৰণ মাকে মানে ফাৰ্ষ্ট ডে আহি ধৰা আবেলি সন্ধিয়া, যেনেকে আমি সন্ধিয়া চাকি জ্বলাও ন, ধূপ জ্বলাও এনেকুৱা টাইপ, চাকিটো মানে সহজে নজ্বলে ঘৰটোত, তেনেকুৱা। তাৰপিছত মাকে মানে জ্বলাই নাই, মানে এনেকুৱা মানে পাইছে দুদিনমান, সেই দুদিনতে মানে মাকে সেইটো পাইছে। আৰু সেই বস্তুবিলাক নৰ্মেল নাথাকে ন, আমাৰ মাহঁতে ধৰ অকমান হলেও বুজি পায় সেইবিলাক বস্তু। তাৰপিছত তেওঁ বাহিৰলৈ আহি, ঘৰটোৰ বাহিৰলৈ আহি চাকি গছ জ্বলাই ভিতৰলৈ নিছে, মানে এনেকুৱা টাইপ। তাৰপিছত কথাখিনি মানে সেই আণ্টিজনীক ক'লে। তাৰপিছত আণ্টিজনীয়ে তেতিয়া কৈছে যে মই যে আপোনাক কৈছিলো সেইদিনাখন আপোনালোকৰ ঘৰত মই নাযাওঁ বুলি, এনেকুৱা কাৰণে, আৰু মই আপোনালোকক এটাই চাজেষ্ট কৰিম যে আপোনালোকে ইয়াৰ পৰা গুচি যাওক, আজিয়ে গুচি যাওক বস্তু বাহানি লৈ, মানে একদমেই ছেফ নহয়, এনেকে ক'লে আৰু আণ্টিজনীয়ে যে আমি বেছি দিন হোৱা নাই ইয়াত শ্বিফ্ট হোৱা, কিন্তু আমি শ্বিফ্ট হোৱাৰ পিছতে এইটো ঘৰত এনেকুৱা এটা ফেমিলি শ্বিফ্ট হৈছিলে, আৰু তেওঁলোকৰ লগতো ছেম এনেকুৱা হৈছিলে। আৰু তেওঁলোকৰ জীয়েকজনী যেতিয়া আলমাৰিটো খুলিছিলে, তেওঁলোকৰ জীয়েকজনী আলমাৰিত ফচি গৈছিলে, আৰু আলমাৰীৰ পৰা নাপাত্তা হৈ গ'ল। আৰু মাক বাপেক তাৰপিছত ইয়াৰ পৰা গুচি গ'ল, এনেকুৱা। আৰু তাৰ আগতেও বোলে এনেকুৱা হৈছে, আমি বেলেগৰ পৰা শুনিছো, তো তেনেকুৱা। তাৰ জীয়েকজনী যিজনী মানে, সেইজনী আলমাৰিতে সোমাই থাকিলে, এনেকুৱা টাইপ মানে, কোনোবা এনেকুৱা মানে এনেকুৱা কিবা এটা আছে মানে, যে আলমাৰিত কোনোবা থাকে মানে, তাই ধৰক আলমাৰিটো যোনে খোলে মানে, তাক মানে আলমাৰিত ভৰাই, আলমাৰিত যোন থাকে সি ওলাই যায়, তেনেকুৱা টাইপৰ। আৰু সেইদিনা যে ডলি আলমাৰিটো খুলিছিল, লাকিলি তাই মানে গুৰো ভাল আছিলে, তাইক সোমাব নোৱাৰিলে। তাইক চাগে সোমাব ট্ৰাইও কৰিছিল, কাৰণ মাৰিব দিয়া নাছিলে আলমাৰিটো, কাৰণ তাইতো বাহিৰতহে আছিলে, তাৰপিছতে বাহিৰৰ পৰাহে মাৰিছিলে, তাইক মাৰিব দিয়া নাছিলে, বাট তাই পাৰি গ'ল। ভগৱান আছিল চাগে তাইৰ লগত। উফ ৰাম, আজিও মোৰ ভয় লাগি যায়, আজিও তাইৰো ভয় লাগি যায়, মানে সি ক'ৰবাত নতুন ঘৰ শ্বিফ্ট হলেই মানে, তাই এতিয়া আছে বেলেগত জব কৰে, কিন্তু তাই এতিয়া মানে য'ত জবৰ কাৰণে বেলেগ বেলেগ এনেকুৱা জাগা চেঞ্জ কৰি থাকিব লাগে, তাই এতিয়াও মানে সেই ভয়টো লাগে। সিদিনাখনত যেতিয়া মোক ফ্ৰেণ্ডজনীয়ে ফোন কৰিছে, মই তাইক সুধিছো ডলিৰ ভালনে এনেকুৱা, তো মইতো বিশ্বাসে কৰিব পৰা নাই, মানে যে সঁচাই নে মানে। আৰু তাই যে লাকিলি মানে সিদিনা তাই ইমান গুৰু ভাল, ভগৱানে বচাইছে তাইক, তাই বাচি যে আহিলে, মানে ত' সেইটোৱে আছিলে এটা কাহিনী মোৰ লাইফৰ। এনেকুৱা একচুৱেলি ভগৱানৰ কৃপাত, হনুমানজীৰ কৃপাত মোৰ লগত এনেকুৱা হোৱা নাই, আৰু নহওক কাৰো লগতে এনেকুৱা নহওক, মই সেইটোৱে মানে ভগৱানক প্ৰাৰ্থনা কৰিম। কিন্তু মোৰ ফ্ৰেণ্ড কিছুমানৰ লগত এনেকুৱা হৈছে, আৰু মই শুনি ভাল লাগে, কিন্তু ৰাতি শুনিব নোৱাৰো, এনেকুৱা দিনতে শুনি ভাল লাগে। কিন্তু এইবিলাক বাপৰে, মই মানে কলো আৰু যে যদি আপোনালোকৰ ভাল লাগিল, কেনেকুৱা লাগিলে কাহিনীটো জনাব। আৰু কাহিনীটো কেনেকুৱা লাগিল মানে, এইটোতো ভয় লগা কাহিনীয়ে বাৰু, এতিয়াও ভয় লাগি আছে অলপ অলপ। নেক্সট চাগে মই মোৰ লাইফৰ কিবা এটা ইণ্টাৰেষ্টিং অলপ টুইষ্ট থকা মছালা কাহিনী কম। ষ্টে টিউন ফৰ দেট। Yeah, that's it. Bye.